এনেকুৱা ধৰণৰ পুৰাতাত্ত্বিক সমল 551টা আছে। সেই 551টাৰ ভিতৰত মোৰ নিজৰ সমষ্টিত ষ্টেট আৰ্কিঅলজিয়ে 13টা সংৰক্ষণ কৰে, বাকীবিলাক এতিয়ালৈকে আনপ্ৰটেক্টেড হৈ আছে, আৰু নেশ্যনেল আৰ্কিঅলজি ASI 16টা মোৰ সমষ্টিত এনেকুৱা ধৰণৰ আৰ্কিঅলজিকেল চাইটছবিলাকৰ সংৰক্ষণ কৰে। অধ্যক্ষ মহোদয়, যে এই যে অসমীয়া জাতিৰ স্বাভিমান, অসমীয়া জাতিৰ পৰিচয়, অসমীয়া জাতিৰ ঐতিহ্যৰ পৰিচয় বহনকাৰী এই যিবিলাক সম্পদ, এই সম্পদবিলাক এতিয়া উৱলি গৈছে। সেইকাৰণে আজিৰ দিনটোত মই ইয়াৰ সংৰক্ষণৰ প্ৰশ্নটো উত্থাপন কৰিব খুজিছোঁ। অধ্যক্ষ মহোদয়, প্ৰথম এটাকে কথাখিনি কৈ যাব খুজিছোঁ। নামদাং হিলৰ সাঁকো, নামদাং হিলৰ সাঁকোখন আমি সকলোৱে জানো যে ৰুদ্ৰসিংহৰ দিনত বনোৱা আৰু এটা অসমীয়া জাতিৰ অত্যন্ত গুৰুত্বপূৰ্ণ সম্পদ। এতিয়ালৈকে এইটো নেশ্যনেল হাইৱে অথৰিটিৰ হাতত আছে। অতি সোনকালে এইটো ষ্টেট আৰ্কিঅলজিৰ হাতলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 2 নম্বৰ, পহুগড় এছিয়াৰ ভিতৰতে প্ৰথমটো চিৰিয়াখানা বুলি কোৱা হয়। পহুগড়ত মানে লাখ লাখ মানে উৰণীয়া বাহিৰৰ পৰা পৰিভ্ৰমণ কৰা পক্ষী আহে, কিন্তু এতিয়ালৈকে তাক ভালকৈ সংৰক্ষিত কৰা হোৱা নাই। ইয়াক জাতীয় সম্পদ ৰূপে ভালকৈ সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাৰ পুৰণা পুখুৰী বুলি আহোম যুগৰ অত্যন্ত ডাঙৰ পুখুৰী আছে, তাত মই MLA ফাণ্ডৰ পৰা 10 লাখ টকা দি তাত এটা টুৰিষ্ট প্লেচ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু তাৰ ৰাস্তাটো উন্নতীকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কিন্তু সেই পুৰণা পুখুৰীটো মেটেকাৰে ভৰ্তি হৈ গৈছে। ইয়াক সংৰক্ষণ কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই, এইটো কৰাৰ ব্যৱস্থা কৰিব লাগে। ফাকুৱা দলটো আমাৰ জয়মতীৰ সমাধি ক্ষেত্ৰ বুলি কোৱা হয়, আৰু এইটো হ'ল এটা অত্যন্ত সাংঘাতিক ধৰণৰ অষ্টকোণীয়া স্মৃতিচিহ্ন, অক্টেগনেল মানে এটা আমাৰ আৰ্কিঅলজিকেল চাইট। এইটো একেবাৰে পানী ভৰ্তি হৈ বাৰিষা কালত একদম ধ্বংস হৈ গৈছে। এইটো ৰক্ষণাবেক্ষণ যদি নিদিয়ে কিছুদিনৰ ভিতৰত এইটো নাইকিয়া হৈ যাব। আমাৰ ঘনশ্যামৰ যিটো ঘৰ, আহোম যুগৰ আটাইতকৈ ধুনীয়া য'ত আৰ্কিটেকচাৰ আছে, সেই যিটো ঘৰ ঘনশ্যামৰ ঘৰ, সেইটো এতিয়া বেকা হৈ গৈছে, সৰু সৰু হৈ গৈছে। সেইটোক যদি সংৰক্ষণ আমি ভালকৈ নকৰোঁ, তেতিয়াহ'লে অসমীয়া জাতিৰ চিহ্ন পৰিচয়টো নাইকিয়া হৈ যাব। কেন্দ্ৰগুৰিৰ যিখিনি মৈদাম, বৰপাত্ৰ গোহাঁই মৈদাম, বৰপাত্ৰ গোহাঁই মৈদামবিলাক নাইকিয়া হৈ যাব খুজিছে। তাক এতিয়ালৈকে প্ৰটেক্টেড এৰিয়া ৰূপে ঘোষণা কৰা হৈছে, কিন্তু তাত কোনো ধৰণৰ প্ৰটেকশ্যনৰ ব্যৱস্থা নাই, আনকি বাউণ্ডেৰী নাই। কালুগাঁৱত যিখিনি জগদ্ধাত্ৰী দল, একমাত্ৰ জগদ্ধাত্ৰী দল এই অসমৰ ভিতৰত, তাৰপিছত বৰপাত্ৰ বিষ্ণু দল আৰু লক্ষ্মীসাগৰ বা বৰপাত্ৰ পুখুৰী, এইবিলাকক সংৰক্ষণ কৰাৰো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমাৰ ঐতিহাসিক যমুনাখন, যিখন শিৱসাগৰ DC অফিচকে ধৰি মূল চেণ্টাৰটোক ঘেৰাও কৰি ৰাখিছে, আমাৰ ঐতিহাসিক যমুনা, এই ঐতিহাসিক যমুনাৰ বিষয়ে মই বেছিকৈ নকওঁ, কাৰণ সময় মোৰ বেছিকৈ নাই। এই ঐতিহাসিক যমুনাখন এতিয়া একেবাৰে জংঘলেৰে ভৰ্তি হৈ গৈছে। এইখনক যদি চাফা কৰি, এইখনক যদি সংৰক্ষণ কৰি, তাক যদি টুৰিষ্ট প্লেচ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে অসমীয়া যিটো জীয়াই থাকিছে বুলিয়ে আচলতে ক'ব আমি নোৱাৰোঁ। তাৰপিছত পিয়লি ফুকনক ফাঁচি দিয়া যিটো ঠাই আমাৰ একেবাৰে বৰপুখুৰী পাৰতে আছে, সেইখনো এতিয়া আনপ্ৰটেক্টেড, মানে সৰু এখন হেৰি আছে, আপোনাৰ কি কয় পাৰ্ক আছে, কিন্তু একেবাৰে আনপ্ৰটেক্টেড। তাতে মদৰ বটল পৰ্যন্ত পৰি থাকে, তাত আঁকি ৰখীয়া এজনো নাই। গতিকে এইটো ব্যৱস্থা কৰিব লাগে। শিৱসাগৰ পুখুৰী আৰু জয়সাগৰ পুখুৰী, এছিয়াৰ আটাইতকৈ ডাঙৰ পুখুৰী জয়সাগৰ পুখুৰী, আনপ্ৰটেক্টেড, পাৰ এটা ভাগি গৈছে। আৰু জয়সাগৰ পুখুৰীৰ পাৰত CRPF কেম্প বহুৱাই থৈছে। CRPF কেম্পে কেনেকৈ আমাৰ জয়সাগৰ, ঐতিহাসিক জয়সাগৰ পুখুৰী পাৰটো কেনেকৈ দখল কৰিব পাৰে, এই CRPF কেম্পটো তাৰ পৰা ৰিপ্লেচ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়, শিৱদৌল আপোনালোকে দেখিবলৈ পাব, অসমৰ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শিৱদৌল, বিষ্ণুদৌল আৰু দেৱদৌল একেলগতে একেটা কেম্পাছতে আছে। তাৰ ডেব্ৰিজ গোটেই ভঙা, তাত নতুনকৈ কনষ্ট্ৰাকশ্যন কৰা বস্তুবিলাক ভাঙি দিলে, কিন্তু ডেব্ৰিজবিলাক এতিয়া একদম এনেকুৱাকৈ জমা হৈ আছে যে সেই ঠাইখিনি এতিয়া চাফাই কৰিব নোৱাৰে। আজিৰ দিনটোত শিৱদৌললৈ যদি কোনোবা মানুহ আহে, কেৱল ধ্বংসটো দেখিবলৈ পাব। গতিকে এইটো অতি সোনকালে সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰংঘৰ, তলাতল ঘৰ, গড়গাঁৱৰ কাৰেংঘৰ, এই কীৰ্তিচিহ্নসমূহ আমি দেখিছোঁ যে এতিয়া এই কীৰ্তিচিহ্নসমূহবিলাকত ফাট মেলিছে, তাত পানী পৰিছে, তাত শেলুৱাই ধৰিছে, তাত ওপৰত গছ গছনি গজিছে, অত্যন্ত বেয়া অৱস্থা। গতিকে মই অধ্যক্ষ মহোদয়, এই সম্পদবিলাকক সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুয়োখনৰ ওচৰতে দাবী উত্থাপন কৰিছোঁ। অধ্যক্ষ মহোদয়, এই মুহূৰ্তত আচলতে ৰাজ্য চৰকাৰে কি কৰি আছে তাৰ নমুনা এটা মই দিব খুজিছোঁ। আপোনালোকে দেখিছে যে অসমত কিমান, অকল শিৱসাগৰতে মই ক'লোঁ, শিৱসাগৰতে 551টা এনেকুৱা ঐতিহাসিক সম্পদ আছে, কিন্তু আৰ্কিঅলজি ডিপাৰ্টমেণ্টক আমাৰ বিত্ত বিভাগে বাজেটত কিমান টকা দিছে জানেনে? এইবাৰ আৰ্কিঅলজি ডিপাৰ্টমেণ্টক বিত্ত বিভাগে SOPT দিছে 47,50,000 টকা, আৰু ইভেণ্টছ, বিভিন্ন ধৰণৰ অনুষ্ঠান পাতিবৰ কাৰণে, মিটিং মাটাং পাতিবৰ কাৰণে 47,50,000 টকা, আৰু মেইনটেনেন্সৰ কাৰণে দিছে
আপুনি চমুৱাব গতিকে এতিয়া এই মুহূৰ্তত মই ভাবোঁ যে আৰ্কিঅলজি ডিপাৰ্টমেণ্টক অধিক ধন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এতিয়া আমি কি কৰিব লাগিব এই সম্পদবিলাক সংৰক্ষণ কৰিবৰ কাৰণে কি কৰিব লাগিব এক নম্বৰ কথা ASI আৰু অসম আৰ্কিঅলজি দুয়োটাই সমন্বিত প্ৰক্ৰিয়াৰে কাম কৰিব লাগে এক দুই নম্বৰ আইকনিক সাইট ৰূপে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে 2020-21 বাজেটত ঘোষণা কৰি থৈছে গতিকে আইকনিক সাইটৰ যি পইচা ঘোষণা কৰিছিলে সেই পইচাখিনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তাৰ কাৰণে ষ্টেট আৰ্কিঅলজি 155.20 লাখ কোটি 155 কোটি আৰু 20 লাখ টকাৰ এটা বাজেট দিছে সেইটো অনাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে শ্ৰদ্ধেয় উপাধ্যক্ষ মহোদয় আজি আপুনি জানি আচৰিত হ'ব যে গোটেই শিৱসাগৰৰ যিমানবিলাক আৰ্কিঅলজিক সাইট আছে নহয় সেই সাইটবিলাকৰ কাৰণে ASIৰ কাৰণে মাত্ৰ এজন চাফাই কৰ্মী আছে মাত্ৰ এজন মানে হৰিজন এজন মাত্ৰ আছে আৰু আমাৰ ষ্টেট আৰ্কিঅলজি কিমান আছে জানেনে এজন মানে তেওঁলোকে কয় মনুমেণ্ট এটেণ্ডেণ্ট বুলি কয় এজন পাৰ্মানেণ্ট মনুমেণ্ট এটেণ্ডেণ্ট আৰু এজন টেম্পৰেৰী মনুমেণ্ট এটেণ্ডেণ্ট আপুনি চাওক যে তিনিজন মানুহে গোটেই শিৱসাগৰখন এতিয়া চাফা কৰিব লাগে সেইকাৰণে এই মুহূৰ্তত মই আগতে কৈছিলোঁ প্ৰথমখন বিধানসভাতে মই যেতিয়া মেম্বাৰ কৰ্চ পাইছিলোঁ তাত মই কৈছিলোঁ যে শিৱসাগৰক প্ৰথমতে ষ্টেট আৰ্কিঅলজিকেল সাইট ৰূপে ঘোষণা কৰিব লাগে ষ্টেট আৰ্কিঅলজিকেল চিটি ৰূপে ঘোষণা কৰিব লাগে কেন্দ্ৰীয় চৰকাৰে আইকনিক চিটি ৰূপে ঘোষণা কৰিছে তাকো আনিব লাগে তাৰপাছত ইয়াক আপোনাক উত্তৰটো লাগিব নাই এটা বাক্য 10 মিনিটত আপোনাৰ 3 মিনিট আছে উত্তৰ নাপাব মই এটা বাক্য কৈ শেষ কৰিব কৈছো যে অধ্যক্ষ মহোদয় আপোনাৰ যিমানটো বাঢ়িব উত্তৰটো সিমানে কমি যাব হয় হয় আমি ইউনেস্কোৰ পৰা আমি আমাৰ যি স্বীকৃতি আনিব লাগে যে ওয়ার্ল্ড হেরিটেজ সাইট রূপে তার কারণে কাম আগবঢ়াব লাগে অনারেবল মিনিস্টার অধ্যক্ষ মহোদয় কালি মুখ্যমন্ত্রী ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ তেখেতে 1 কোটি টকা অধ্যয়নৰ কাৰণে দিম বুলি কৈছে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে দুদিনৰ ভিতৰত মোক ক'লে যে দুদিনৰ ভিতৰত সেই 1 কোটি টকা চেংচন কৰিব মই আশা কৰোঁ সেইটো ঘোষণা হ'ব আৰু লাইট এণ্ড সাউণ্ড শ্ব' আমাৰ ৰংঘৰত লাইট এণ্ড সাউণ্ড শ্ব' দিম বুলি বাজেটত ঘোষণা কৰি এতিয়ালৈকে কৰাৰ ব্যৱস্থা কৰা নাই এইখিনি ব্যৱস্থা কৰিব লাগে বুলি মই এটাই প্ৰস্তাৱ দিওঁ শিৱসাগৰৰ গোটেই আৰ্কিঅলজিকেল মনুমেণ্টছবিলাক সংৰক্ষিত কৰিবৰ কাৰণে আমাৰ আৰ্কিঅলজি মিনিষ্টাৰৰ জৰিয়তে আৰ্কিঅলজি মিনিষ্ট্ৰীটোক আজিকালি ইণ্ডিজিনাছ এণ্ড ট্ৰাইবেল ফেথ এণ্ড কালচাৰ ডিপাৰ্টমেণ্ট বুলি কয় তেখেতক সভাপতি ৰূপে অধ্যক্ষ ৰূপে ৰাখি আমাৰ আটাইকেইজন MLA শিৱসাগৰ জিলাৰ আটাইকেইজন MLA আমাক অতি ব্যৱস্থা গ্ৰহণ কৰিব লাগে 10 মিনিট আছে আপুনি the 301 under rule 301 that the question has been brought by honorable MLA of Sibsagar is indeed an question that has to be brought in the Department of Archaeology because this Department of Archaeology was earlier under the Cultural Department. So that as the government has taken the initiative to form a new department under the indigenous tribal and faith culture and archaeology has been initiated under this, we expect that this department in the future will take a very long term because archaeology itself is a very big department. If it comes under culture, there are places where we cannot find it how it should be done. So once this archaeology is under an institution, we will say that it is a different department, not with the culture. I expect that this is going to be a very good department in the near future. So as per your question, as per the report of the survey conducted in the undivided Sibsagar district by the then Deputy Commissioner, there are altogether 551 numbers of ancient monuments and relics as pointed by you. Of the above mentioned ancient monuments and relics, a total number of monuments 17 are protected and preserved by the Archaeological Survey of India. And 28 numbers are under the purview of the Directorate of Archaeology, ASSAM. Along with the other archaeological sites and monuments across the state, the government in each financial year has taken necessary steps for preservation, protection and development of these 28 archaeological sites and monuments located in Sibsagar district in a phased manner. During the last financial year, that is 21-22, the government has spent rupees 33 lakhs for preservation and development of Namti Vishnu Dol and Shiv Devi Dol. And during the current financial year, the government has earmarked an amount of rupees 199.90 lakh for the same. Out of the said amount, rupees 190 lakh has been fixed for the developmental activities of the Gargaon capital Rampart. The work of the development of Gargaon capital Rampart is going on. Until now, approximately 50% of the work is completed.
An amount of rupees 9.90 lakh has been sent for the Vishnu Dole of Kalgaon. It is expected that the entire amount earmarked for Gargaon Capital Rampart and Vishnu Dole Kalugaon will be utilized for the developmental works of Gargaon Capital Rampart and Vishnu Dole during the current financial year. With regards to the development of Sibsagar iconic site, a meeting was held with the officials of Archaeological Survey of India on 15th of September, wherein it was decided that a composite proposal be prepared along with plan and estimate, and the same is forwarded to Archaeological Survey of obtaining for funds from the Government of India. Accordingly, the said proposal has been prepared by Directorate of Archaeology, and after examination of the same, the proposal will be sent to the Archaeological Survey of India for consideration. However, the Director of Archaeology, Government of Assam, is looking after the conservation and preservation of these 28 monuments, conservation and preservation being undertaken in phased manner subject to availability of the fund. It is also informed that the sites that are under the Directorate of Archaeology are being regularly maintained. Time to time, necessary conservation preservation works are carried out on need basis. On the status of Namdang Silsako Sibsagar district, I would like to say that Namdang Silsako is presently used as a connecting bridge located at National Highway 37. An alternative bypass adjacent to the Silsako is under construction, which is done by National Highway Authority as a plan to divert the traffic route. Meanwhile, the Directorate of Archaeology has made correspondence with the district administration for handing over the physical possession of the historic Silsako, which will be done only after the completion of the alternative route. At present, the Namdang Silsako is being used by the public, hence no conservation work can be done. Once after physical handover of the necessary steps for protection, preservation and conservation will be taken up by the Directorate of the Archaeology. In relation to your Jaisagar Tank and Sibsagar district, the sites under Jaisagar Tank, Sibsagar, namely Vishnu Dole, Devi Dole and Gyansam House, are under the jurisdiction of Archaeological Survey of India. However, the Jaisagar Tank is under the jurisdiction of the district administration. In Purgar, conservation plan and preservation proposals are under process, which will be submitted to the government. In Barbatra Dole, conservation is going on and it is in the last phase. In Piali Fukon, protected by Directorate for Archaeology, regular maintenance is done by the department. In Barbatra Maidam, maintenance is going on, approach bridge is under construction. So I'd like to say that this archaeology is a very big department in whole of Assam, I will say. You have mentioned Sibsagar, but I also like to mention you that besides Sibsagar, there are so many places which we are supposed to work, and I'd like to say to the House also, to the other concerned MLAs also, if possible, please give us more of the inputs so that we can have a liberal discussion in the House. Thank you very much. Thank you. Mananiya Hodesha Bhaskar Jyoti Borua. অধ্যক্ষ মহোদয়, মই আমাৰ অসমৰ চাহৰ কেইটামান কথা ক'বলৈ আগবাঢ়িছোঁ। প্ৰথম কথা হৈছে কি, আমাৰ অসমৰ চাহৰ কোৱালিটি লৈ পেলাই আমি সকলোৱে কনচাৰ্ণ যে আমি যেতিয়া অসমত এটা চাহৰ পেকেট আমি খোলোঁ বা ভাৰতৰ কোনোবা জেগাত গৈ পেলাই আমি অসমৰ এটা চাহপাতৰ পেকেট খোলোঁ, তাত আমি যিটো চাহৰ মানদণ্ড আমি পাব লাগে সেই মানদণ্ডটো আমি নাপাওঁ। এই বিষয়ে আগতো বহুতবাৰ ইয়াত এই বিষয়ে চৰ্চা হৈছে, আৰু এই গোটেই কথাখিনি গৈ আমাৰ যিটো চেণ্টাৰৰ কথাখিনি ওলাল, চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা পেনেল বনালে, যিটো পেনেলৰ জৰিয়তে তেওঁলোকে বাহিৰৰ পৰা যিবোৰ আমাৰ সস্তীয়া চাহ আহে অসমলৈ, সেই অসমলৈ বাহিৰৰ পৰা মানে ভাৰতলৈ যিবোৰ আমাৰ আমদানি হয়, সেই আমদানি হোৱা চাহবিলাক আহি আমাৰ অসমলৈ আহে বা ভাৰতৰ বিভিন্ন জেগাৰ ফেক্টৰীত ভাল চাহৰ লগত মিক্স হৈ আকৌ বিদেশলৈ ৰপ্তানি কৰে। আৰু বহুত সময়ত আমি দেখিবলৈ পাওঁ যে এইবোৰ চাহ বিভিন্ন প্ৰকাৰে লিকেজ হৈ আমাৰ ভাৰততে বিক্ৰী হয় আৰু আমাৰ চাহৰ মানদণ্ডটো আমাৰ একেবাৰে তললৈ আহে। তাৰ কাৰণে এটা পেনেল আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে গঠন কৰি পেলাই আমাৰ
বিশেষকৈ আমাৰ নেপালৰ পৰা যিবোৰ চাহ আহে নেপালৰ পৰা চাহবোৰ আমাৰ আনঅথৰাইজ হৈ বহুত চাহ আমাৰ বিভিন্ন ৰাস্তাইদি স্মাগল হৈ পেলাই আমাৰ অসমলৈ আহে আৰু নেপালত এটা কথা মই আপোনাক জনাবলৈ পাই মই সুখী হৈছোঁ এইটো কাৰণেই যে নেপালৰ বিশেষ কোনো তাত ল একো নাই মেনুফেকচাৰিং তাৰ যিবোৰ প্ৰচেছ সেই প্ৰচেছবোৰ তাৰ বহুত ধৰণৰ আমাৰ সমস্যা থকাৰ কাৰণে নেপালৰ পৰা খুব কম খৰচত তাত মেনুফেকচাৰিং কৰিব পৰা যায় বেছি কথা নাপাতিব তেওঁক বক্তব্য দিব দিয়ক বেলেগ সদস্যই কথা পতাটো বন্ধ কৰক তেখেতক ক'ব দিয়ক প্লিজ এতিয়া নেপালৰ পৰা আমি আমাৰ সেই যি চাহবোৰ আহে সেই চাহবোৰ অহা আমি অতি সোনকালে আমি এইটো বন্ধ কৰিব লাগে আৰু অসম চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব লাগে যাতে অসমৰ চাহত কেতিয়াও বাহিৰৰ সস্তীয়া চাহ আহি পেলাই সোমাব নোৱাৰে ইয়াৰ উপৰি এটা ভয়ংকৰ কথা হৈছে কি বৰ্তমান দেখা গৈছে সাউথ ইণ্ডিয়াৰ পৰা যিবোৰ চাহ আহে এই চাহবিলাকত নতুনকৈ এটা টেকনলজি তেওঁলোকে কি কৰিছে এটা কালাৰ মিলাই এইটো ইয়াত কোৱা কিমান দূৰ সমীচীন হৈছে নহৈছে মই নাজানো কিন্তু এইটো মই যিহেতু মই উদ্যোগৰ লগত জড়িত মই এই বিষয়ে মই জ্ঞাত তাত নতুনকৈ আজিকালি কালাৰ মিক্স কৰিছে কালাৰ মিক্স কৰাৰ কাৰণে কি হৈছে চাহৰ ৰংটো দেখিবলৈ বৰ ধুনীয়া আৰু সেইটো হয়তো আমাৰ শৰীৰত অপকাৰো কৰিব পাৰে গতিকে ইয়াৰ এটাই ৰাস্তা আছে আগতে আমাৰ মাননীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া যেতিয়া আছিলে মন্ত্ৰী মই তেতিয়া মেলেও নাছিলোঁ তেতিয়া মই চাহ খন্তাৰ হৈ পেলাই কথা কওঁতে মই তেখেতক এটা কথা উল্লেখ কৰিছিলোঁ আৰু তেখেতে মানিও লৈছিলে সেইটো সময়ত সিদ্ধান্ত অৱশ্যে পৰৱৰ্তী সময়ত নহ'ল যে অসমৰ চাহৰ মানদণ্ডটো আমি ধৰি ৰাখিবৰ কাৰণে অসমৰ চাহক আমি GI টেগ লগাব লাগে GI টেগটো যদি হয় তেতিয়াহ'লে আমাৰ অসমৰ চাহৰ পেকেট খুলিলে তাত আপুনি অসমৰ চাহ পাব ইয়াৰ উপৰি আমাৰ নাগালেণ্ডে হওক বা আমাৰ ওচৰ চুবুৰীয়া অৰুণাচল বা অন্যান্য ৰাজ্যৰ পৰা যিবোৰ আমাৰ চাহ আহে এই চাহবোৰ আহি পেলাই আমাৰ অসমৰ ফেক্টৰীত চাহবোৰ বনাই পেলাই আমাৰ এইবোৰ অসমৰ চাহ হিচাপে বাহিৰলৈ আমাৰ গুচি যায় সেইকাৰণে আমাৰ এতিয়া সমস্যা হৈছে কি যে আমাৰ অসমৰ যিটো আইডেণ্টিটি অসমৰ চাহৰ যিটো ঐতিহ্য এই ঐতিহ্য ৰাখিবৰ কাৰণে আমাৰ অসম চৰকাৰে খুব ভাল এটা পদক্ষেপ ল'ব লাগে যাতে অসমৰ চাহ অসমতে পেকেজিং হয় আৰু প্ৰডিউচ অফ আছাম পেকড ইন আছাম এই বস্তুবিলাক আমাৰ এটা থাকিব লাগে এই বিষয়ে এটা আলোচনা হোৱাৰ খুব প্ৰয়োজন আছে কিয়নো অসমৰ চাহবিলাক যেতিয়া আমাৰ 30 কেজি 40 কেজি বেগত ভাৰতৰ বিভিন্ন জাগাত যায় গৈ পেলাই আকৌ সেইবিলাক ৰিপেকেজিং হৈ পেলাই আমাৰ চাহৰ মানদণ্ডটো আমাৰ নাইকিয়া হৈ যায় সেইকাৰণে বাহিৰলৈ গ'লে আমি কেতিয়াও অসমৰ চাহৰ টেষ্ট আমি নাপাওঁ ইভিন আজি অসমৰ বজাৰত আমি যিবোৰ আমাৰ নিজৰ ঘৰত চাহ খাইছোঁ বা আপোনালোককো মই মাজে মাজে চাহ খুৱাই থাকোঁ সেই চাহ আপোনালোকে বিচাৰি নাপায় মোক কয় যে তোমাৰ চাহটো ইমান ভাল বনোৱা আচলতে আমাৰ অসমত সেইটোৱে চাহ হয় কিন্তু কি হয় আমাৰ পেকেটত যিহেতু বাহিৰৰ ইনফেৰিয়ৰ চাহ আহি সোমায় আৰু ইয়াৰ লগে লগে আৰু এটা কথা বটলি ফেক্টৰীৰ কথা কৈছোঁ এতিয়া অৱশ্যে আমাৰ বটলি ফেক্টৰী আমাৰ যিসকল স্মল গ্ৰ'ৱাৰ্ছ আছে সেই স্মল গ্ৰ'ৱাৰ্ছসকল এতিয়া যথেষ্ট সজাগ হৈছে তেওঁলোকে চুটি পাত ছিঙিবলৈ লোৱাৰ কাৰণে আমাৰ অসমৰ চাহৰ মানদণ্ডটো উন্নত হৈছে কিন্তু হ'লেও এই যদি আমাৰ যিটো বাহিৰৰ চাহ আহি আমাৰ অসমৰ চাহৰ পেকেটত সোমায় যিটো আমাৰ এটা কেউচ সৃষ্টি কৰিছে এইটো অসম চৰকাৰে অনতিপলমে আমাক ইয়াক বন্ধ কৰিব লাগে আজি বিধানসভাৰ পবিত্ৰ সদনত মই এই কথাটো সজোৰে উপস্থাপন কৰিছোঁ ভৱিষ্যতে এই বিষয়ে এটা আলোচনা হৈ অন্ততঃ আমাৰ নতুনকৈ আমাৰ আজি উদ্যোগ মন্ত্ৰী হৈছে তেখেতক মই অভিনন্দন জনাইছোঁ আৰু তেখেতৰ কথা ইতিমধ্যে উজনিৰ পৰা মোলৈ বহুতবাৰ ফোন আহিছে যে শ্ৰীযুত বিমল বৰা ডাঙৰীয়াই সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে আমাৰ অসমৰ চাহ উদ্যোগটো ধৰি ৰখাৰ স্বাৰ্থত মই আশা ৰাখিছোঁ তেখেতে এই বিষয়ে এটা খুব ভাল পদক্ষেপ লৈ ভৱিষ্যতে অন্ততঃ আমাৰ অসমৰ চাহটোক আমি চিনাকি দিব পৰাকৈ বিশ্বৰ বজাৰত তেখেতে কিবা এটা ইয়াৰ ব্যৱস্থা ল'ব আৰু এই ক্ষেত্ৰত এজন চাহ উদ্যোগী হিচাপে আমাৰ ফালৰ পৰা সদায় সহযোগ থাকিব ধন্যবাদ খুব গুৰুত্বপূৰ্ণ কথা হৈছে মাননীয় মন্ত্ৰী মাননীয় উপাধ্যক্ষ মহোদয় এটা অতি গুৰুত্বপূৰ্ণ বিষয় মাননীয় সদস্যগৰাকীয়ে উত্থাপন কৰিছে কাৰণ অসমৰ চাহ পৃথিৱীৰ বিখ্যাত আৰু ভাৰতবৰ্ষত উৎপাদিত প্ৰায় এৰাউণ্ড 1400 মিলিয়ন কেজি চাহ তাৰে ভিতৰত 50% অসমৰ পৰা উৎপাদিত হয় আৰু অসমৰ চাহক বিশ্বৰ বজাৰত আৰু অধিক দাম পাবৰ কাৰণে নিশ্চিতভাৱে প্ৰথম আৰু প্ৰাথমিক চৰ্ত আমাৰ চাহৰ
গুণগত মানদণ্ড উন্নত কৰা আমাৰ যথেষ্ট পৰিমাণৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে আৰু অসমত উৎপাদিত চাহৰ 50% ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰাই উৎপাদিত পাতেৰে তৈয়াৰ কৰা হয় যিটো বিষয় লৈ মাননীয় সদস্যগৰাকীয়ে বিষয়টো উত্থাপন কৰিছে যে বাহিৰৰ পৰা আমদানিকৃত চাহ মিশ্ৰণ কৰি অসমৰ চাহৰ লগত চাহ বিক্ৰী কৰা হয় যাৰ কাৰণে বজাৰৰ দামৰ পৰা গুণগত মান অসমৰ চাহ বুলি এটা বদনাম হৈছে অসমৰ চাহত তেনেধৰণে নিগেটিভ ইম্পেক্ট পৰিছে প্ৰশ্নটো হ'ল যে এতিয়া নেপালৰ লগত ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট আমাৰ আছে গতিকে চৰকাৰৰ ফালৰ পৰা পোনপটীয়াকৈ কেৱল মাত্ৰ চাহৰ ক্ষেত্ৰতে নহয় এই ট্ৰেড এগ্ৰিমেণ্টৰ জৰিয়তে আমি যিকোনো বস্তু ক্ৰয় বিক্ৰয় আমি কৰিব পাৰোঁ নেপালৰ লগত গতিকে নেপালৰ চাহ আমি আমদানি কৰাটো বন্ধ এই এগ্ৰিমেণ্টৰ মতে কৰিব পৰা নাযায় কিন্তু তাতে আমি কিছু ৰেগুলেশ্যনছ আছে চাহ বোৰ্ডে নিৰ্দেশ দিয়া চাহ বোৰ্ডৰ তৰফৰ পৰা নিৰ্দেশ দিয়া আছে যে কোনো ঠাইৰ পৰা যদি কোনো চাহ আমদানি কৰা যায় তেতিয়া 24 ঘণ্টাৰ ভিতৰত সেই চাহ ক'ত মজুত কৰি ৰখা হৈছে সেই তথ্য চাহ বোৰ্ডক টি বোৰ্ডক জনাব লাগে আৰু টি বোৰ্ডে বিক্ৰেতাসকলকো এটা নিৰ্দেশ দি থৈছে যে তেওঁলোকে GI মাৰ্ক থকা ভাৰতীয় চাহৰ লগত বাহিৰৰ কোনো চাহ তেওঁলোকে সংমিশ্ৰণ কৰিব নোৱাৰে আৰু টি বোৰ্ডৰ নিয়ম অনুসৰি বিক্ৰেতাসকলে যদি বাহিৰৰ চাহ মিহলি কৰে তেতিয়াহ'লে সেই মিহলিৰ পৰিমাণ তথা অন্য যিখিনি তথ্য সেই গোটেই সবিশেষ সেই পেকেটত তেওঁলোকে পৰিষ্কাৰকৈ উল্লেখ কৰিব লাগিব মই ভাবোঁ ইমানখিনি কথা জনাৰ পিছত নিশ্চয় সেই চাহ অসমৰ হয় নে বাহিৰৰ পৰা অনা চাহৰ লগত মিশ্ৰণ কৰি পেকেজিং কৰা হৈছে ক্ৰেতাজনে গোটেই কথাখিনি গম পাব তথাপিও চোৰাংভাৱে যদি কোনোবাই আনি তেনেধৰণৰ কাৰ্যত লিপ্ত হৈ থাকে কৰি আছে সেইখিনি তথ্য সহকাৰে যদি আমি গম পাওঁ নিশ্চয় আইনগত ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব আমদানিকৃত চাহো যাতে নিম্ন মানদণ্ডৰ নহয় তাৰ বাবেও চাহ বোৰ্ডে দি FSSAI ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ যি মানদণ্ড সেই মানদণ্ড পৰীক্ষা কৰিবৰ কাৰণেও দায়িত্ব অৰ্পণ কৰি ৰখা হৈছে গতিকে এই বিষয়ত মই নিশ্চিতভাৱে চাহ বোৰ্ডক এই গোটেই বিষয়টো আমাৰ বিভাগৰ তৰফৰ পৰা অৱগত কৰা হ'ব যিহেতু আপুনি অতি গুৰুত্বপূৰ্ণ এটা বিষয় উত্থাপন কৰিছে আৰু অৰ্থডক্স চাহ অসমত যথেষ্ট পৰিমাণৰ এতিয়া উৎপাদন হৈ আছে ক্ষুদ্ৰ চাহ খেতিৰ পৰা বৃহৎ চাহ গোষ্ঠীবিলাকে উৎপাদন কৰি আছে আৰু এই ক্ষেত্ৰত আমাৰ চৰকাৰৰ তৰফৰ পৰা ইনচেণ্টিভৰো ব্যৱস্থা আছে যাৰ ফলত এই উদ্যোগটোৱে যথেষ্ট লাভৰ মুখ দেখিছে কিন্তু এটা কথা ঠিক যে অসমৰ চাহ উদ্যোগ যদি খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আমি আগ নাবাঢ়োঁ বিশেষভাৱে কোম্পানী শ্ৰমিক তাৰ লগত জড়িত উদ্যোগী তেতিয়াহ'লে কিন্তু এই উদ্যোগটোৰ প্ৰতি এটা ডাঙৰ প্ৰত্যাহ্বান আহি আছে ভৱিষ্যতৰ দিনত এই ক্ষেত্ৰত আজি আলোচনাৰ বিষয় নহয় এইটো বিষয়ে আজি আমি পাতনি নেমেলোঁ কিন্তু মই ভাবোঁ যে চাহ উদ্যোগৰ ক্ষেত্ৰত কিন্তু যথেষ্ট ভাবিবলগীয়া আছে কৰিবলগীয়া আছে কেৱল চৰকাৰে আঁচনি বা পলিচি দিলেই নহ'ব সেই ক্ষেত্ৰত সেই আঁচনি পলিচি ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত অন্তৰৰ সমস্যাৰ প্ৰয়োজন হ'ব সেইখিনি আমি পৰৱৰ্তী সময়ত পাতিম যিয়ে নহওক আপুনি এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰাৰ কাৰণে মই আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ মাননীয় সদস্য ৰামকৃষ্ণ ঘোষৰ বিষয়টোৰ সন্দৰ্ভত ৰুল 301/2 সাবক্লজ বি মতে বিভাগীয় মন্ত্ৰীয়ে 10 দিনৰ ভিতৰত তেখেতক উত্তৰটো দিব কাৰ্যসূচী নং 7 মাননীয় অধ্যক্ষ মহোদয় আপুনি ইতিমধ্যে ক'লে সন্মানীয় সদস্য ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াই যিটো 301ত আপুনি উত্তৰটো দিব বিচাৰিছে নাই 301ত যিটো যোগীযান ITI নিৰ্মাণ সম্পৰ্কে কৈছিলে যদিও স্কিল ডেভেলপমেণ্ট মিনিষ্টাৰক সুধিছে এইটো MSDP স্কিম গতিকে মাইনৰিটি ডিপাৰ্টমেণ্টৰ আণ্ডাৰত পৰে কনষ্ট্ৰাকশ্যন
কামটো মোৰ আণ্ডাৰত নকৰে যদি আমি ডিপাৰ্টমেণ্টে নকৰোঁ MSDBয়ে কৰিছিল এটা মাইনৰিটি ডিপাৰ্টমেণ্টে দিব তথাপিতো মই আপুনি যিটো কৈছে 10 দিনৰ ভিতৰত মই সেইটো মানে নিৰ্ধাৰিত সময়ৰ ভিতৰত মই মাইনৰিটি ডিপাৰ্টমেণ্টৰ পৰা আনি দিওঁ এই আনচাৰ দিয়াটো খুব খেলি মেলি আছে গতিকে এইটো চাব লাগে কোন কনচাৰ্ণ মিনিষ্টাৰ হয় দিয়াৰ পিছত নহ'লে এনেকুৱা খেলি মেলি হ'লে মিনিষ্টাৰৰ অসুবিধা হয় সদন চলিব আৰু কুলিগাঁৱৰ এটা ITI আপুনি নিশ্চয় আছে যেতিয়া মই কৈছোঁ 80% কাম শেষ হৈ গৈছে বাকী 6 মাহমান কাম বন্ধ হৈ আছে এইটো চাই দিলে ভাল আমাৰ ITI বহুত ITI MSDBৰ পৰা বনায় সেইখিনি মাইনৰিটিয়ে বনায় আমাৰ কিছুমান ITI PWDয়ে বনায় সেইটো PWDৰ পৰা আৰু আমিও কিছুমান বনাওঁ কনষ্ট্ৰাকশ্যনটো 3টা ডিপাৰ্টমেণ্টৰ পৰা চলে স্কিল ডেভেলপমেণ্ট PWD এণ্ড মাইনৰিটি এতিয়া চলি থকা কনষ্ট্ৰাকশ্যন গতিকে সেইকাৰণে কনষ্ট্ৰাকশ্যনৰ গোটেইকেইটা ITIৰ মই নিব নোৱাৰিম কিন্তু ফাংচনিংটো মোৰ মানে চলি থকা ITIৰ কিবা কুৱেশ্যন হ'লে মোৰ তাত আহিব কিন্তু তথাপিতো যেহেতু আমাৰ তাত হেণ্ড অভাৰ কৰিলে আমাৰ তাত আহিব এতিয়ালৈকে এইখিনি কনষ্ট্ৰাকশ্যনৰ ষ্টেজত আছে এতিয়া আইটেম নম্বৰ 7 মই মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীক কৰিবৰ কাৰণে অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় মই 2022